নমস্কাৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আছোঁ আপোনাৰ আঠখেলীয়া নামঘৰত আৰু ইয়াতে আহিলোঁ অকণমান ভক্তিভাৱ লৈ পিনে ভক্তিভাৱত অকণ বিলীন হওঁ বুলি ভাবিছোঁ আৰু যিহেতু এতিয়া ভাদ মাহ চলি আছে ভাদ মাহৰ এই পবিত্ৰ ক্ষণত আমি সকলো আহিছোঁ আৰু এইপিনে চাওক মোৰ লগত আছে এইকেইজন আমাৰ ভক্তপ্ৰাণ বৈষ্ণৱসকল আছে আৰু সকলো এতিয়া আমি মিলি ধুনীয়াকৈ চাকি বন্তি দিয়াৰ পিছত আপোনালোকক দেখাই আছোঁ দেখিছে এয়া মই আছোঁ আঠখেলীয়া নামঘৰৰ বৃহৎ শৰাই লোৱা কাৰ্যালয়টো আৰু এয়া আমাৰ এইজন ভকতে আপোনাৰ হেৰি লৈ আছে শৰাই বস্তু লৈ আছে এনেকৈ কৰি আৰু এইটো আপুনি দেখিছে গোটেই গৃহটো এই আমাৰ বৰ্তাই ক'ব আচলতে ইয়াত প্ৰতিদিনে আপোনাৰ কিমানখনমান শৰাই হয় কিমান হয় আমাৰ হিচাপ নাই আমি হিচাপ নকৰোঁ হিচাপ নকৰে মানে হ'লেও আপোনাৰ 100ৰ পৰা ওপৰত হৈছে হাজাৰ ওপৰত হয় 2000 3000 2000 হাজাৰ ওপৰত শৰাই হয় আৰু ইয়ালৈ এতিয়া আমাৰ ক'ৰ পৰা আপোনাৰ ভক্তপ্ৰাণ ৰাইজ আহি আছে গোটেই অসমৰ বাহিৰৰ পৰা আহি আছে অসমৰ বাহিৰৰ পৰা আহিছে আৰু অসমৰখিনিতো আহিছে নহয় জানো ঠিকেই ধন্যবাদ এফালে শৰাই আগবঢ়ালোঁ শৰাই গৃহত গৈ পিনে শৰাই আগবঢ়ালোঁ আৰু এতিয়া আমি আমাৰ মুখৰ আগতে আছে চাকি বন্তি দিয়া এটা ডাঙৰ এটা হল আছে আৰু মানে প্ৰেক্ষাগৃহ টাইপতে তাত গৈ পিনে আমি এতিয়া চাকি বন্তি অৰ্পণ কৰিম ভগৱানৰ ওচৰত যিহেতু আমি আহিছোঁ ইয়ালৈ নামঘৰলৈ আৰু চাকি বন্তি দিয়াটোৱে আমাৰ মেইন পৰম্পৰা বুলি ক'ব পাৰি আৰু অকণমান দেখাইছোঁ মই য'ত আহিছোঁ এই চাওক এটা বৃহৎ আকাৰৰ এটা চাকি বন্তি দিয়া গৃহ চাওক ইয়াত শ চাকি জ্বলি আছে আপোনালোকে দেখিছে এতিয়া মই চাকি জ্বলাবলৈ আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকক আৰু অকল মোৰ কাৰণে নহয় আপোনালোক সমস্ত সকলৰ কাৰণে মই চাকি বন্তি অৰ্পণ কৰি আছোঁ আৰু ইয়াৰ পৰাই মই প্ৰাৰ্থনা কৰিছোঁ যাতে মোৰ লগতে মোৰ পৰিয়ালৰ লগতে আপোনালোক সকলো মানে আপোনালোকো মোৰ পৰিয়ালে হয় যিহেতু আপোনালোকে ভালে কুশলে আপোনালোকৰ দিনবিলাক পাৰ হওক সেইবুলি মই চাকি দিছোঁ আপোনালোকেও সেৱা ভক্তি বন্তি জ্বলাই হৈ গ'ল আৰু সকলোৰে কাৰণে বা বিশ্ব শান্তিৰ কাৰণে মই চাকি বন্তি দিলোঁ প্ৰাৰ্থনা কৰিলোঁ আৰু সকলোৰে কাৰণে আৰু আপোনালোকৰো মংগল হওক মোৰো মংগল হওক তাকে এতিয়া আমি নামঘৰৰ ভিতৰলৈ যাওঁ সেৱা প্ৰাৰ্থনা আগবঢ়াওঁ আৰু মোৰে পিছপিনে আছে আপোনালোকে দেখিছে বৃহৎ নামঘৰ ভাগ আছে আৰু নামঘৰ ভাগলৈ এতিয়া সোমাই যাওঁ আপোনালোককো লৈ গৈছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক চাই থাকক সেৱা প্ৰাৰ্থনা কৰা হৈ গ'ল আৰু তাৰপিছতে আমাক প্ৰসাদ খাবলৈ দিয়া হৈছে আৰু এয়া চব প্ৰসাদ আৰু এতিয়া আমি ধুনীয়াকৈ প্ৰসাদ খাই আছোঁ যি আঠখেলীয়া নামঘৰ আছে বৰনামঘৰৰ বিষয়ে অকণমান জানিম আৰু ইয়াতে আমাৰ ককা আছে ককাৰ পৰা অকণমান আমি জানিবলৈ যত্ন কৰিম বা প্ৰয়াস কৰিম আৰু তেওঁ আমাক গোটেই ইতিবৃত্তিটোৰ কথা অকণমানকৈ থুলমূলকৈ জনাব আৰু আপোনালোককো জনাওঁ আপোনালোকেও চাই থাকক ককা নমস্কাৰ এতিয়া মানে যিহেতু আমাৰ আজি এতিয়া ভাদ মাহত আপোনালোকৰ পবিত্ৰ ভাদ মাহত আমাৰ আঠখেলীয়া নামঘৰত আপোনালোকৰ নাম কীৰ্তন যিহেতু চলি আছে আৰু সেইকাৰণে আমাৰ অসমবাসী ৰাইজে আপুনি মানে অকণমান জনাওক যে কি আঠখেলীয়া নামঘৰ কেনেকৈ প্ৰতিষ্ঠা হ'ল বা কেনেকৈ স্থাপন কৰা হ'ল তাৰ হৈ অকণমান আমি কিংবদন্তী হিচাপে আমি কথাখিনি শুনি আহিছিলোঁ হয় আমাৰ ককাহঁতে বা দেউতাহঁতে আমাক কৈছিল গদাধৰ ৰজাৰ যেতিয়া ল'ৰা ঘৰত পলাই ফুৰিছিল তেতিয়া তেওঁ যোৰহাটৰ পৰা হাবি কাটি আহি মানে তেওঁলোকৰ ৰজাৰ ভয়ত ইয়াত আহি পেলাই এটা ৰাতি ৰ'লহি আৰু লগালগ সেই যোৰহাটৰ পৰা হাবি কাটি অহা বাটটো মকৰাই জাল দি বন্ধ কৰি আহিলে বন্ধ কৰি অহাৰ কাৰণে তেওঁলোকৰ চোৱাংচোৱাবিলাকে চাওদাঙে আহি দেখিলে যদি মানুহ যোৱা নাই মকৰাই জাল ধৰি আছে তেওঁলোক ঘূৰি গুচি গ'ল সেই গদাধৰ ৰজাৰ ৰাতি এটা ৰাতি ইয়াতে বনছিলে লগতে এজন সাধু পুৰুষ আছিলে ইয়াত সেই সাধু পুৰুষজনৰ আশ্ৰয়তে থাকি পেলাই তেতিয়া সাধু পুৰুষজনে ক'লে তেওঁ যে তুমি এই জেগাটুকুৰা এটা পবিত্ৰ জেগা হ'ব তুমি অলপমান পাৰিলে কিবা এটা কৰিবা এনেকৈ কৈ সাধু পুৰুষজন আঁতৰি গ'ল হয় তাৰপৰা তেওঁ তেতিয়া ইয়াতে মানে তেওঁ এডাল ত্ৰিশূল লৈ আহিছিল ত্ৰিশূলডাল থ'লে আৰু এটা ডাঙৰ শিল আছিল ইয়াত শিলটো এতিয়া কেনেকৈ আহিল কোনে আনিলে নাজানো সেই শিলটোৱে ত্ৰিশূলডালে ইয়াতে থৈ পেলাই ক্ৰমান্বয়ে তেওঁ লাহেকৈ নগা পাহাৰলৈ গ'ল ইয়াৰ পৰা বেছি দূৰ নহয় গদাধৰ সিংহ নগা পাহাৰলৈ গৈ ডালিমীৰ লগত সেইখিনি কাহিনী হ'ল ডালিমী যেতিয়া মৰি গ'ল তেওঁ সেই বেজাৰতে পাহাৰে গৈ পেলাই জখলাবন্ধা বুঢ়া বুলি এজন
মালিক আছিলে সেই বুঢ়া ঘৰত তেওঁ মানে ছদ্মবেশেৰে আশ্ৰয় ল'লে তেতিয়া বুঢ়াই খেতি কৰে মানে বনৰীয়া মহে ধান খায় তেতিয়া মৌ ৰখীয়া দিলে গদাধৰক মৌ ৰখীয়া দিলে এদিন ধান খাওঁতে বনৰীয়া মহতে একে ঢকাই মাৰিলে মাৰিলোঁ তেতিয়া লগৰবোৰক ক'লে যে এইটো কি মানুহ একে ঢকাই মহ এটা মাৰি দিলে তহঁতে অলপ চাবি তেতিয়া ল'ৰাবিলাকে লগৰীয়াবিলাকে চালে সি তেওঁ ঠিক 10মান বজাত দুপৰ বুলি কৈছে তেতিয়া দুপৰ বেলা মানে তেওঁ ব্ৰহ্মপুত্ৰত গা ধুই পেলাই কিবা চুঙা এটাৰ পৰা কিবা উলিয়াই সেৱা কৰে তাৰপৰা আহি বুঢ়াক গধূলি ঘৰত ক'লে তেতিয়া বুঢ়াই তেওঁ শপত দি পেলাই সুধিলে তুমি সঁচা কথা কোৱা কোন তেতিয়া গদাধৰে যে সঁচা কথাখিনি ক'লে তেতিয়া বুঢ়াই ক'লে যে আপুনি এই কথাটো কাৰো আগত নক'ব ক'লে কিন্তু মই আপোনাক কাটি পেলাম তেতিয়া বুঢ়াই ক'লে যে বোপাই এইখিনিতে আৰু এজন গণক আছে এই কথাটোও ক'লে তেওঁ ইয়াত জিৰোৱা কথা ক'লে বোলে এইখিনিতে এজন জ্যোতিষী আছে তুমি যোৱাচোন সেই জ্যোতিষীজনৰ ওচৰলৈ গ'লত তেওঁ চাই পেলাই ক'লে যে তোমাৰ শাক্ত ধৰ্ম ত্যাগ কৰিব লাগিব বৈষ্ণৱ ধৰ্ম ল'লে তুমি ৰাজ্য পাবা তাৰপৰা সেইটোকে কৰি পেলাই তেতিয়া তেওঁ ওচৰৰ 12টকীয়া মহন্ত এজনৰ ঘৰত ওচৰত শৰণ ল'লে তেওঁ সেই উপাস্য গোসানী কাক বাঁহৰ চুঙাত আছিল এতিয়া যে বোকাখাটৰ কাকথান সেই কাকথানত তেওঁ উপাস্য গোসানী তাত থ'লে থৈ পেলাই তেওঁ ৰাজ্যলৈ গ'লগৈ গৈ পেলাই ৰাজ্য পালে কিন্তু কাৰ্যকালটো কম হ'ল 8টা সম্প্ৰদায় 8টা উপাধিধাৰী 8জন মানুহ লগত আৰু লোকসকলক দি তেতিয়া দিনৰ ৰজাৰ দিনত পাইক কুৰি এনেকৈ বোলে হিচাপ আছিল সেই মানে কুৰি খেল মানে 19জন এজন বামুণ দিলে ধৰক 19জন আন মানুহ দিলে সেইটো বামুণৰ কুৰি হ'ল এজন হালোৱা দিলে 19জন আন দিলে সেইটো নাঙলৰ কুৰি খেল হ'ল এজন কমাৰ দিলে বাকী 19জন আন মানুহ দিলে সেইটো লোকশলীয়া কুৰি হ'ল লোকশাল তাৰপৰা বছাৰ মানে বাচক বনীয়া আগৰ মানে বছা কুৰি খেল বুলি বাচক বনীয়া লোকসকলক আনি 19জন দিলে সেইটো বছা খেল হ'ল অতীজৰ ৰজা বিষয়ববীয়া সোলাল বুলি এজনক দিলে এনেকৈ 8টা সম্প্ৰদায় 8জন মানুহৰ দ্বাৰা ইয়ালৈ পঠাই দিলে এইটো অতব্য জংঘল বহুত আৰু এতিয়াৰ পৰা প্ৰায় 10-12 ফুট তলত আছিলে জেগাটো আমি যিটো জেগাত আছোঁ এতিয়া তাত মানে ক্ৰমান্বয়ে কালৰ গতিত আৰু সময়ৰ গতিত মানে পতোতে এতিয়া আমি দেখাৰ পৰা প্ৰায় 10 ফুট এতিয়া ওপৰত আছে এতিয়া সেই য'ত মানে গদাধৰে ত্ৰিশূলডালৰ পাথৰটো থৈছিলে ততেই এতিয়া গুৰু আসন তাতে গুৰু আসন তাতে মানে আপোনাৰ গদাধৰ সিংহই তেতিয়াই আপোনাৰ ত্ৰিশূল পাত থৈছিলে চাকি এটা জ্বলাইছিলে গতিকে সেই জেগা টুকুৰাৰ পৰা আমাৰ ৰাইজে মানে কোনোবাই মণিকূট বনাব লাগে কোনোবাই কিবা কৰিব লাগে এনেকুৱাবিলাক কথা প্ৰতিভা আনোতে গৰাকীয়ে কিন্তু সপোন কৰা এইটো নিষেধ কৰিলে যে মোৰ জেগা সেইটোকে হ'ব আৰু তোমালোকে মণিকূট বনাব নালাগে এনেকৈ মুকলিকৈ থাকিব লাগিব এতিয়া মানে আপোনাৰ যিখন আমাৰ গুৰু আসন আছে সেই ভাগত আপোনাৰ গদাধৰ সিংহৰ ত্ৰিশূল পাত আছে তলত বহুত তলত অন্তত আগৰ পৰা তেতিয়াহ'লে মই যিটো অনুমান কৰিছোঁ 10-11 ফুট ওপৰত এতিয়া মাটি হৈ গ'ল তাৰ তলত আপোনাৰ আছে মানে এতিয়া আমি সাধাৰণ অৰ্থত ক'বলৈ গ'লে এই আঠখেলীয়া নামঘৰ ভাগ আপোনাৰ গদাধৰ সিংহই বনোৱা মানে তেওঁ মানে স্থাপন কৰা তেতিয়া মানে ধৰক বনৰীয়া হাতে চালি এখন বনাই বনৰীয়া হাতে ভাঙি পেলাই গম পাইছোঁ আকৌ ৰাইজে অস্থায়ী নিচিনা আছিলে এতিয়া আমাৰ স্থায়ী হৈ গ'ল পকাৰ হ'ল তেতিয়া মানে আপোনাৰ বাঁহৰ আছিলে বা আপোনাৰ কাঠৰ আছিলে তেনেকুৱা নিচিনা আছিলে তাৰপৰা তেনেকৈ মানে খুটাবোৰ পাহাৰৰ পৰা আনে ৰাইজে আনিব নোৱাৰে তাৰপৰা ৰাইজে ইয়াত চাকি চুকা দিয়ে কয় যে মই মোৰ হাতী পঠাই দিম তোমালোক যাবা খুটা মানে আৰু মানুহৰ লগত লাগিহে আহে নিজেই খুটা অহা নিচিনাকৈ আহে তাৰপৰা খুটা এটা এবাৰ প্ৰায় 1.5 ফুটমান ওপৰ মানে ওখ হ'ল এতিয়া ৰাইজে দাঙি পেলাই আগত বৰ ভয়ংকৰ কাঠৰ খুটা আছিলে গতিকে সেই খুটাটো ৰাইজে সেইদিনা নোৱাৰিলে ভাগৰ যুগৰ লাগি গুচি গ'লে তেতিয়া পাছদিনা আহি চাইছে খুটাটো লেখলৈ কৈছে চ'তমহীয়া ৰাইজে কাম কৰিছে খাবলৈ পানী নাই তাৰপৰা সপোন কৰালে এইখিনিতে গাঁত এটা খান্দ তাতে মানে পানী ওলাই গ'ল সেই এতিয়া সেই গৈ ক্ৰমান্বয়ে এইটো পুখুৰী হ'লগৈ সেই পুখুৰীটো এতিয়া বৰ্তমান এই বাটচোৱাটো আগলৈ আছিলে ঘৰটো সিফালে একে জেগাতে আছে কিন্তু পুখুৰীটো এইখিনিতে আছিলে সেই পুখুৰীটো পুতি পেলাই এতিয়া এই ভাগ বনোৱা হ'ল তেতিয়াৰ পৰা তেনেকৈ এতিয়ালৈকে চলি আছে কিন্তু আগতে মানে ইয়াত নাম গুণ কিবা কিবি নাছিলে আগতে মানে তুমি শৰাই আনিলা তুমিয়ে সজালা তেওঁ শৰাই আনিলে তেওঁ সজালে তেনেকেই মানে বস্তুটো চলি আছিল মানে আপোনাৰ ক্ৰমান্বয়ে মানে আপোনাৰ মানুহৰ ভিৰৰ লগত বস্তুটো খাপ খাই চলি আছে এতিয়া বৰ্তমান আৰু এতিয়া এটাই কথা ক'ব লাগিব যে এতিয়া গুৰুজনাৰ আৰ্হিৰে সদায় প্ৰতিনিধিত্ব 14 প্ৰসং চলি আছে আৰু এতিয়া ভাদ মাহৰ প্ৰসংটোৰ অলপ ক্ৰমটো বেলেগ এইটো মানে অবিৰত নাম বুলি কয় ইয়াত মানে জাগৰণ গীতখিনি প্ৰায় পুৱাৰ আগতে গাব লাগে প্ৰসংটো প্ৰায় 5মান বজাত কৰিব লাগে এনেকৈ আৰু এতিয়ালৈকে চলি আছে ৰাইজৰ সেৱা কাকো কোনো মাতি অনা নাই হাজাৰ মানুহ প্ৰতিনিধি ইয়াত মানে সমাগম ঘটিছে আৰু কোন ক'লৈ আহিছে কি ভাৱ আছে
সেইটো আপুনি কথা পাতিলেহে গম পাব। আমি নাম আচাৰ্য হিচাপে বহি থাকোঁতে কয় মোৰ আমুকটো হ'ল, মই এইটো কৰিলোঁ, গতিকে মোৰ কামটো হ'ল, মই আহিছোঁ দিবলৈ। এনেকুৱাবিলাক মানে মহিমাৰ কথা ৰাইজে আমাৰ আগত বসা নাই। সেইমতে এতিয়ালৈকে চলি আছে আৰু তেনেলৈকে আগন্তুক দিনতো তেনেকৈ চলিব বুলি আশা কৰিছোঁ। আৰু খালি মানে ভয় লাগে এটা কথা লৈ, এতিয়া মানে ধৰ্মত কিছুমান বিভাদ চলিছে, সেইটোতে অলপ মনত সন্দেহ জাগে। তথাপিতো কিন্তু গৰাকীয়ে আমাক একো অসুবিধাত পেলোৱা নাই। আৰু অকল সিমানেই নহয়, এই অঞ্চলৰ মানুহখিনি যিমানবোৰ সাংসাৰিক পাৰিবাৰিক দেশৰ বা ৰাজ্যৰ যিখিনি দুৰ্যোগ দুৰ্ঘটনা কিবা কিবি একো আমাক চুব পৰা নাই। একো ইয়াত মানে হৰিষত বিষত অন্যায় অধৰ্ম এনেকুৱাবিলাক আনকি প্ৰাকৃতিক দুৰ্যোগ ইয়াত নাই। খেতি খোলা বৰ সুন্দৰকৈ হৈছে, ৰাইজে খাবলৈ পাইছে। এনেকেই গতিকে চলি আছে। আমাৰ ৰাইজৰ এটা অটল বিশ্বাস, ইয়াতে মানে শৰাই সঁফুৰা দিলে আমাৰ চব কাম হয় আৰু তেনেকৈ চলি আছে। মনৰ বাঞ্ছা সিদ্ধি হয়। ঠিক কথা। আপোনালোকক মই ইতিবিতিটো অকণমানকৈ আপোনালোকক শুনালোঁ আৰু আপোনালোকক ককাই ভালকৈ ব্যাখ্যা কৰি দিলে, আপোনালোকে ধুনীয়াকৈ শুনিলে আৰু আপোনালোকে গম পালে। আচলতে আপোনালোকে যদি আগতে গম পোৱা নাছিলে তেনেহ'লে মোৰ দৰ্শকসকলে গম পালে আঠখেলীয়া নামঘৰ কেনেকৈ প্ৰতিষ্ঠা হ'ল বা কেনেকৈ স্থাপন কৰা হ'ল। আৰু সেইসকল কিছুমান আমাৰ সৰু সৰু কথা কিন্তু জানিব লাগে। আৰু আমি আচলতে কিছুমান কথা নজনাৰ কাৰণে আমি কিছুমান বস্তু আমি আওপকীয়াকৈ ভাবিবলগীয়া হয়। সেই গতিকে আৰু তাকে আৰু আপোনালোকক মই অকণমানকৈ জনালোঁ। আপোনালোকে চাই কেনেকুৱা পালে এবাৰ জনাব। আৰু বাকী মই আৰু অকণমান সমগ্ৰ পৰিৱেশটো মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু মোৰ পিছপিনে এখন ধুনীয়াকৈ বৰ্ড আছে, আৰু বৰ্ডত ধুনীয়াকৈ এটা বাক্য লিখা আছে। আৰু বাক্যটো আপোনালোকক মই পঢ়ি শুনাব বিচাৰিছোঁ, আপোনালোকক দেখাই দিছোঁ। ইয়াতে লিখা আছে, বিশ্বাসে আনন্দ দিয়ে আৰু প্ৰেমে যৌৱন, বয়সে নকৰে বুঢ়া। আৰু ইয়াত তলত লিখা আছে, পাপেহে উচ্চন। মানে যদি আপুনি সঘনে পাপ কৰে বা বেছিকৈ পাপ কৰে নহ'লে আপুনি এদিন নহয় এদিন উচ্চন হ'বই। আৰু সেয়া মই কোৱা কথা নহয়, ইয়াত লিখা আছে বা আমাৰ গীতা শাস্ত্ৰ ভাগৱতে কৈছে। আৰু সেইকাৰণে পৰাপক্ষত একদম পাপ নকৰিব। আৰু যদিহে আপোনালোকে পাপ কাম কিবা কৰিব লৈছে তেনেহ'লে আজিৰ পৰা ত্যাগ কৰি দিয়ক। আমি এতিয়া মূল নামঘৰৰ পৰা ওলাই আহিলোঁ আৰু ইয়াৰ মোৰ পিছপিনে আপোনালোকে দেখিছে এইখনে হৈছে নামঘৰলৈ যোৱা মূল তোৰণখন। আৰু এইফালেদি মই অথনি যাওঁতে যিহেতু মই ভিডিঅ'টো নামঘৰৰ ভিতৰৰ পৰা আৰম্ভ কৰিলোঁ, সেইকাৰণে মই ইয়াত দেখাব নোৱাৰিলোঁ। এতিয়া আপোনালোকক দেখাইছোঁ, আপোনালোকে চাওক আৰু কি ক'ম আৰু বেলেগ। আৰু বাকী আজি ব্লগটো ইমানেই আছিলে। আৰু যদি চাই ভাল পালে নহ'লে লাইক কৰিব, আৰু যদি চেনেল নতুন নহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু বাকী মই যিমানখিনি ইনফৰমেশ্যন আপোনালোকক দিবলৈ বিচাৰিলোঁ সেইখিনি আপোনালোকে হয়তো পালে মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আৰু ক'বই নাই, আপোনালোকে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা ঘণ্টা বটন টেপি দিব। আজিলৈ ৰাখিছোঁ, জয়া অসম, বাই বাই, কৃষ্ণ।